শ্ৰদ্ধাৰ ইউটিউব দৰ্শকসকল, মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আজিৰ দিনৰে এখন আয়ুৰ্বেদিক গ্ৰন্থৰ আধাৰত মোৰ এই ইউটিউব চেনেল নিউজ এণ্ড এণ্টাৰটেইনমেণ্টত স্বাস্থ্য ৰক্ষা নামৰ এটা শিতান খুলিছোঁ। আজিৰ খণ্ডটোত অৰ্জিন বা বৰ্জমলে কি খাব লাগে এই বিষয়ে আলোচনা কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে মোৰ এই নতুন শিতানটোক সহায়তে চেনেলৰ তলত থকা ৰঙা আখৰেৰে লিখা ছাবস্ক্ৰাইব অংশটোত চুই দিব। লগতে নতুন ভিডিঅ' পাবলৈ কাষৰে থকা ঘণ্টাৰ দৰে অংশটোত টিপি দিব। ভিডিঅ'টো ভাল পালে লাইক আৰু মন্তব্য বা টকা এটা লিখি দিব। এতিয়া আহোঁ অৰ্জিন বা বদহজম হ'লে কি খাব লাগে। নাৰিকল খাই বদহজমি হ'লে চাউল চোবাই খাব লাগে। আম খাই অৰ্জিন হ'লে গাখীৰ খাব। ঘিউ খাই হ'লে নেমু বা দৈ নহ'লে জালুক খাব। কল খাই হ'লে ঘিউ বা খণ্ডবলন খাব। মাছ খাই হ'লে পঁইতা ভাতৰ পানী খাব লাগে। টেঙা খাই অৰ্জিন হ'লে চূণৰ পানী বা গুড় খাব। বেছিকৈ পিঠা খাই হ'লে গৰম পানী খাব। গাখীৰ খাই হ'লে দৈ বা নহৰু খাব লাগে। আকৌ দধি, দুগ্ধ, চেনি আৰু ম'হৰ গাখীৰ খাই যদি অৰ্জিন নহয় চূণৰ পানী খাব লাগে। পানী বেছিকৈ খাই পেট ফুলিলে মৌ খাব। কঁঠাল খাই হ'লে কল খাব বা চাউল চোবাব। জ্বলা খাই অৰ্জিন হ'লে পেৰা তেল খাব। নিমখ খাই হ'লে চাউল খচা পানী খালে ভাল হয়। কেন্দু ফুল খালে তেতেলী খাব আৰু মটৰ খাই হ'লে শিলিখা খাব। ৰবাব টেঙা খাই হ'লে বকুলৰ গুটি বা সৰিয়হ তেল খাব। জাম খাই অৰ্জিন হ'লে আদা খালে ভাল হয়। শিঙুৰি গুটি খাই হ'লে খেজুৰ চোবাই খাব। বকুল গুটি খাই হ'লে বকুল গছৰ শিপা চোবাই খাব। বগৰী খাই হ'লে গৰম পানী খাব। তিয়ঁহ খাই জলকীয়া খালে পেটৰ একো অসুখ নহয়। ভাত খাওঁতে নেমু খালে অৰ্জিন নহয়। মূলা বেঙেনা খাই পেটৰ অসুখ হ'লে তিতা ভেকুৰীৰ কাঠ খাব লাগে। শাকত খাব সৰিয়হ বটা। ওলকবিত গুড় খাব। আলু খাই হ'লে নাৰিকল খাব। কোমোৰা খাই অৰ্জিন নহয় আদা খাব। মদ খাই অৰ্জিন হ'লে চন্দন আৰু গেৰু মাটি নাইবা ক্ষীৰকুটি চেনি মিহলি কৰি খাব। মাংস খাই হ'লে জহা খাব। মাহ, মগু, মচুৰ, অহৰহ খাই অৰ্জিন হ'লে তিলৰ তেল নাইবা গৰম পানীত নিমখ মিলাই খাব। বেছিকৈ ক্ষীৰ বা পায়স খালে পানৰ সৈতে খোৱা কাপোৰ খাব। খিচিৰিৰ অৰ্জিনত খণ্ডবলন খাব। টেঙা আগুৱা আহিলে আদা ৰস খাব আৰু কুঁহিয়াৰ খাই যদি অৰ্জিন হয় আদা ৰসেই খাব। খৰখৰা ভাতত পঁইতা পানী। মিঠাই খাই যদি পেট বেয়া হয় লং মিহলি কৰা পানী খাব। তাৰপিছতে আপোনাৰ হৰিণাৰ মাংস খাই যদি অৰ্জিন হয় প্ৰচুৰ শ্ৰম কৰিব লাগে, নহ'লে মৈথুনো কৰিব লাগে বা তিৰোতাৰ সৈতে সংগম কৰিব লাগে। আৰু আজিকালি প্ৰায় আমাৰ দেখা যায় যে ডেকাবিলাকৰ কাম শক্তি বা প্ৰতিশক্তি কমি গৈছে। তাৰ কাৰণে ইয়াৰ গ্ৰন্থখনত এটা কথা লিখিছে যে জালুকৰ গুড়ি আৰু সন্দিব মিলাই ছাগলী কণী বা ছাগলীৰ যিটো অন্ধ আছে সেই অন্ধ যদি গাখীৰত সিজাই খায় তেনেহ'লে প্ৰতিশক্তি বাঢ়ে বুলি কৈছে আৰু লগতে তেজ পুষ্ট হয়। এইখিনি ইয়াতে দিয়া হ'ল কিতাপখনৰ মতে। আপোনালোকে এই বস্তুবিলাক যদি কৰি চায় আৰু তাৰ পৰা যদি উপকৃত হয় লিখকৰ যি প্ৰচেষ্টাই সফল লাভ কৰিব। লগতে মোৰ আইতা যিগৰাকীয়ে এই কিতাপখনৰ আধাৰত ৰোগীবিলাকৰ চিকিৎসা কৰি মানুহক আৰোগ্য কৰিছিল আৰু তেখেতৰ নাম আছিল বড়ো চেখানী। বৈজালি কৰাৰ কাৰণে তেখেত বড়োবুঢ়ী নামেৰে মানুহৰ মাজত পৰিচিত আছিল। তেখেতৰ ঘৰ আছিল দৰং জিলা শিৱজাৰত। আজিলৈ ইমানখিনি দিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে পুনৰ ধন্যবাদ জনালোঁ। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষৰে থকা বেল আইকন ক্লিক কৰিব। জয় অসম।